আপুনি জানেনে শীতকালত কোনটো খাদ্য খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়? কোনটো ফল খালে মগজুৰ কাৰ্যক্ষমতা বহুগুণ বৃদ্ধি পায়? শৰীৰত কোনটো ৰোগ থাকিলে বৰ বেছি ঠাণ্ডা অনুভৱ কৰে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো পাতৰ ৰসে পেটৰ বিষ সোনকালে নিৰাময় কৰে? অপশ্যন এ তুলসীৰ পাত, অপশ্যন বি নিমৰ পাত, অপশ্যন চি আমৰ পাত, অপশ্যন ডি থানকুনি পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থানকুনি পাত। থানকুনি পাতৰ ৰসে পেটৰ বিষ সোনকালে নিৰাময় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্য প্ৰতিদিনে খালে হাঁওফাঁওৰ কোনো সমস্যা নহয়? অপশ্যন এ খেজুৰ, অপশ্যন বি তুলসীৰ পাত, অপশ্যন চি কলাজিৰা, অপশ্যন ডি লৱণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তুলসীৰ পাত। তুলসীৰ পাত নিয়মিতভাৱে খালে হাঁওফাঁওৰ কোনো সমস্যা নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত কোনটো ৰোগ থাকিলে বৰ বেছি ঠাণ্ডা অনুভৱ কৰে? অপশ্যনসমূহ হৈছে অপশ্যন এ বৃক্কৰ ৰোগ, অপশ্যন বি জণ্ডিচ ৰোগ, অপশ্যন চি হৃদৰোগ, অপশ্যন ডি কৰ্কট ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৃক্কৰ ৰোগ। শৰীৰত বৃক্কৰ ৰোগ থাকিলে বৰ বেছি ঠাণ্ডা অনুভৱ কৰে। এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্যই হাড়ত কেলছিয়ামৰ অভাৱ পুনৰ পূৰণ কৰে? অপশ্যনসমূহ হৈছে অপশ্যন এ কলাজিৰা, অপশ্যন বি তিলৰ গুটি, অপশ্যন চি কিচমিচ, অপশ্যন ডি সাগুদানা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তিলৰ গুটি। তিলৰ গুটিয়ে হাড়ত কেলছিয়ামৰ অভাৱ পুনৰ পূৰণ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ প্ৰথমখন ধূমপানমুক্ত দেশ কোনখন? অপশ্যনসমূহ হৈছে অপশ্যন এ জাপান, অপশ্যন বি লেবানন, অপশ্যন চি লিবিয়া, অপশ্যন ডি ভুটান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভুটান। পৃথিৱীৰ প্ৰথমখন ধূমপানমুক্ত দেশখনৰ নাম হৈছে ভুটান। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশৰ ৰাস্তা নীলা? অপশ্যনসমূহ হৈছে অপশ্যন এ কাটাৰ, অপশ্যন বি ডুবাই, অপশ্যন চি জাপান, অপশ্যন ডি সৌদি আৰব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাটাৰ। পৃথিৱীৰ কাটাৰ নামৰ দেশখনৰ ৰাস্তা নীলা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফলে শৰীৰৰ আঘাত সোনকালে ভাল হোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে অপশ্যন এ খেজুৰ, অপশ্যন বি কিচমিচ, অপশ্যন চি আপেল, অপশ্যন ডি বাদাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাদাম। বাদামে শৰীৰৰ আঘাত সোনকালে ভাল হোৱাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিম্ন ৰক্তচাপৰ ৰোগীয়ে কোনবোৰ দালি খালে মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে অপশ্যন এ মটৰ দালি, অপশ্যন বি কেচাৰী দালি, অপশ্যন চি মগুমাহ, অপশ্যন ডি মচুৰ দালি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মগুমাহ। নিম্ন ৰক্তচাপৰ ৰোগীয়ে মগুমাহ খালে মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অন্ততঃ কিমান ঘণ্টা টোপনি নগলে স্মৃতিশক্তিৰ অৱনতি ঘটে? অপশ্যনসমূহ হৈছে অপশ্যন এ 4 ঘণ্টা, অপশ্যন বি 6 ঘণ্টা, অপশ্যন চি 8 ঘণ্টা, অপশ্যন ডি 10 ঘণ্টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6 ঘণ্টা। অন্ততঃ 6 ঘণ্টা টোপনি নগলে স্মৃতিশক্তিৰ অৱনতি ঘটে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে ওজন বৃদ্ধি পায়?
অপশ্যনসমূহ হৈছে অপশ্যন এ আনাৰস, অপশ্যন বি পেঁপা, অপশ্যন চি আম, অপশ্যন ডি কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কল। কল খালে ওজন বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মাংস খালে মানুহৰ বুদ্ধিমত্তা কমি যায়? অপশ্যনসমূহ হৈছে অপশ্যন এ গৰুৰ মাংস, অপশ্যন বি হাঁহৰ মাংস, অপশ্যন চি কুকুৰাৰ মাংস, অপশ্যন ডি পাঠাৰ মাংস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাঠাৰ মাংস। পাঠাৰ মাংস খালে মানুহৰ বুদ্ধিমত্তা কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মগজুৰ কাৰ্যক্ষমতা বহুগুণ বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে অপশ্যন এ খেজুৰ, অপশ্যন বি আপেল, অপশ্যন চি কিচমিচ, অপশ্যন ডি লিচু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কিচমিচ। কিচমিচ খালে মগজুৰ কাৰ্যক্ষমতা বহুগুণ বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শীতকালত কোনটো খাদ্য খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে অপশ্যন এ চীনাবাদাম, অপশ্যন বি আমলখি, অপশ্যন চি মূলা, অপশ্যন ডি গাজৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমলখি। শীতকালত আমলখি খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো প্ৰাণী চকু মেলি শুই থাকে? অপশ্যনসমূহ হৈছে অপশ্যন এ বান্দৰ, অপশ্যন বি ঘোঁৰা, অপশ্যন চি মাছ, অপশ্যন ডি হাতী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাছ। মাছ নামৰ প্ৰাণীয়ে চকু মেলি শুই থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোন গছৰ কাঠ আটাইতকৈ দামী? অপশ্যনসমূহ হৈছে অপশ্যন এ ব্লেকউড, অপশ্যন বি মেহগনি, অপশ্যন চি চেগুন, অপশ্যন ডি চন্দন কাঠ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চন্দন কাঠ। চন্দন কাঠ আটাইতকৈ দামী কাঠ। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।